মই নাগপুৰত গৈছিলোঁ 2018 চনত। সেই সময়ত বিদৰ্ভ আন্দোলনৰ নেতাসকলে মোক মাতিছিলে আৰু তেতিয়া নাগপুৰত গৈছিলোঁ। ইয়াৰ পিছত মই নাগপুৰত যোৱা নাই। দিল্লীত যাওঁ আমি, চুক্তি ৰূপায়ণ হ'ব লাগে, বহুতখিনি কাম থাকে দিল্লীত। তেখেতৰ বা কাম ক'ত থাকে ভগৱানেহে জানে, কোনোতো নাজানে। তেখেতে ক'ত যায়, গাড়ী লৈ অকলেও যায়, মটৰচাইকেললৈও যায়, বিভিন্ন জেগাত যায়। কেতিয়াবা ছ'চিয়েল মিডিয়াবিলাক ওলালেহে গম পাওঁ আমি। নেপালতো যায় বুলি কয়, নেপালতো আমাৰ চৰকাৰী কাম নাই। তেখেতেতো ফৰেন এফেয়াৰ্ছৰ মানুহ নহয় না, বিভিন্ন জেগাত যায় বোলে। যদি লাগে ময়ো ক'ব পাৰোঁ, কিন্তু মইতো সেইবিলাক জেগাত নাযাওঁ। য'ত অফিচিয়েল কাম আছে, কিবা দায়িত্ব আছে, সেইবিলাকতহে যাওঁ। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সমাজক লৈ, জাতিক লৈ, অঞ্চলক লৈ কোনো আঁচনি নাই, কোনো চিন্তা নাই। গতিকে তেখেতে যিকোনো কথা ক'ব পাৰে আৰু প্ৰত্যেকটো কথা টুলুঙা মন্তব্য কৰি 17 বছৰত গোটেই ৰাজনীতিখন লেতেৰা কৰি পেলাইছে। আজি আমি নৱপ্ৰজন্মত কি শিকাই যাম? নৱপ্ৰজন্ম যিসকলে আহি অহাকালি আমাৰ সমাজখন নেতৃত্ব দিব লাগিব, দেশখন নেতৃত্ব দিব লাগিব। আজিৰ জেনেৰেশ্যনে ৰাজনীতিটো যদি ইমান বিকৃত কৰি পেলায়, ইমান টুলুঙা কৰি, ইমান মানে তৰল কৰি পেলায়, অহা সময়ত কি হ'ব? গতিকে এই কথাবিলাক চিন্তা কৰিব লাগিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাটো প্ৰশ্ন কৰে আপোনালোকে, কিছুমান কথা প্ৰশ্ন কৰক যিটো নেকি পলিচি ৰিলেটেড, যিটো নেকি উন্নয়নৰ লগত ৰিলেটেড, যিটো নেকি আমাৰ যিকোনো এটা সমাজৰ কিবা এটা ভাল কামৰ লগত ৰিলেটেড। এনেই তেখেতে কিবা খায়, কিবা কয়, ৰাতিপুৱাৰ পৰা গধূলি আমাক গালি পৰাই তেখেতৰ কাম, বেলেগটো কামেই নাই আৰু।